আজি প্ৰথমতে মই আজি TMPK নেতৃত্বত অৰুণাচলীৰ বিৰুদ্ধে যি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে আজি দুদিনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আজি এই কাৰ্যসূচীত আহি উপস্থিত হৈছোঁ আৰু এটা ইয়াৰ এই কাৰ্যসূচী থলীৰ পৰাই আজি এটা কথা অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে অসমৰ ওপৰত আৰু কিমান অত্যাচাৰ চলাব অসমীয়া মানুহৰ ওপৰত আৰু অৰুণাচলীয়ে হওক বা মেঘালয়ে হওক বা মিজোৰামেই হওক বা নাগালেণ্ডেই হওক আৰু কিমান অত্যাচাৰ চলাব গতিকে আমি অসম চৰকাৰত যিজন দক্ষ মুখ্যমন্ত্ৰী বুলি কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিৰ্বিচাৰে বিবেচনা কৰা হ'ল যোৱা 10 তাৰিখে গোগামুখত আমাৰ ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ কৰা হৈছে গুলীচালনা কৰা হৈছে তেওঁলোক বৰ্তমানত চিকিৎসাধীন হৈ আছে তেওঁলোকক গুলীচালনা কৰা সেই ব্যক্তিসকলক কেতিয়া এৰেষ্ট কৰিব অৰুণাচল চৰকাৰে কেতিয়া তেওঁ বাধ্য কৰাব পাৰিব যে যিসকল দুৰ্বৃত্তই এই কাণ্ডটো সংঘটিত কৰে তেওঁলোক কেতিয়া এৰেষ্ট কৰিব পাৰিব অৰুণাচল চৰকাৰক বাধ্য কৰাব পাৰিব নহয় হিমন্ত বিশ্ব শৰ্মাই গতিকে এইটো এটা আমাৰ লাখটকীয়া প্ৰশ্ন ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভূমিপুত্ৰসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁ অৱহেলা কৰিছে নেকি এই কথাটো আমি ধৰ্ণাস্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ গতিকে আমাৰ ভূমিপুত্ৰৰ কোনো ক্ষেত্ৰতে ভূমি হওক বা তেওঁলোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব আৰু অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব লাগিব আজি এই ধৰ্ণাস্থলীৰ পৰা পুনৰবাৰ আমি সকীয়াই দিব বিচাৰিছোঁ যদিহে এই সমস্যাৰ সমাধান নহয় অতি শীঘ্ৰে তেনেহ'লে পৰৱৰ্তী সময়ত অনিৰ্দিষ্ট সময়লৈকে আমি অৰুণাচলীৰ বিৰুদ্ধে পথবিৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিম হয় বিভিন্ন অসম অৰুণাচল সীমা সমস্যা অতি পুৰণি সমস্যা আৰু এই সমস্যাটো কিন্তু অসম চৰকাৰে সৃষ্টি আৰু অসম চৰকাৰে আজিলৈকে যি আমাৰ বিবাদমান ভূমি সেই বিবাদমান ভূমি বা সীমা সমস্যা সেই সীমা সমস্যাটো বৰ্তমানলৈকে সমাধান কৰি দিব পৰা নাই গতিকে অসম আৰু অৰুণাচল একেবাৰে দাঁতিকাষৰীয়া এটা আমাৰ ৰাজ্য হয় চুবুৰীয়া ৰাজ্য হয় ইয়াত নিৰ্বিঘ্নে অহা যোৱা চলি থাকে আমাৰ বিভিন্ন বেপাৰ বাণিজ্য চলি আছে গতিকে অসম আৰু অৰুণাচল কোনো বেলেগ নহয় ভাৰতবৰ্ষৰ এটা অংগৰাজ্য হয় গতিকে সকলো অংগৰাজ্যত আমাৰ ভাৰতীয় নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব অৰুণাচলীবিলাকে আমাৰ মাটিটো লৈছে বুলি কৈ আছে অসমীয়া আৰু তেওঁলোকৰ এইটো বহুদিনীয়া এটা তেওঁলোকৰ অভিযোগ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আজি অসমে কেতিয়াও কাৰো ভূমি কেতিয়াও দখল কৰা নাই সদায় আপোনালোকে লক্ষ্য কৰিব মেঘালয়ে হওক নাগালেণ্ডেই হওক বা অৰুণাচলেই হওক সদায় অসমৰ ভূমিহে তেওঁলোকে দখল কৰে সীমা বৃদ্ধিটো কি হ'ল এতিয়ালৈকে সীমা যিটো ডিমাৰ্কেশ্যন যিটো আছিলে বৰ্তমানলৈকে সমাধান কৰিব পৰা নাই এই সমস্যাটো এতিয়াও সমাধান হোৱা নাই গতিকে আমি পৰৱৰ্তী সময়ত যাতে এই সমস্যাটো সমাধান হ'লেহে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহ'ব এতিয়ালৈকে বৰ্তমানলৈকে আমি জনামতে আমাৰ যিসকল আন্দোলনকাৰী আছে তেওঁলোকক আমি খবৰ কৰিছোঁ বৰ্তমান তেনেকুৱা কোনো ধৰণৰ ফলপ্ৰসূ আলোচনা হোৱা নাই এতিয়াও অৰুণাচল চৰকাৰে আমাৰ যিসকল মানুহৰ ওপৰত গুলীচালনা সংঘটিত কৰিলে তেওঁলোকৰ ওপৰত কিন্তু যিসকলে কৰিলে গুলীচালনা তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা বা সেইটোৱে আশ্চৰ্যজনক কথা আমি পুনৰবাৰ আজিৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ জৰিয়তেও আমি অসম বা অৰুণাচল গভমেণ্টক আমি ধিক্কাৰ দিছোঁ প্ৰেমাকান্ত ডাঙৰীয়াক আমি পদত্যাগৰ দাবী জনাইছোঁ যিহেতু তেখেতে আজি 72 ঘণ্টা পাৰ হৈ গ'ল এগৰাকী দুৰ্বৃত্তকো তেখেতে আটক কৰি শাস্তি প্ৰদান কৰিব পৰা নাই আৰু আমাৰ দাবী আছিলে যিসকল দুৰ্বৃত্তই সেই গুলীবৰ্ষণ কাৰ্যসূচীত জড়িত আছিলে সেই কাৰ্যসূচীত গুলীবৰ্ষণ কাৰ্যত জড়িত থকা দুৰ্বৃত্তসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে 2 নম্বৰ দাবী আছিলে আমাৰ নিৰীহ যুৱকসকলে এতিয়া চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে তেখেতসকলে মৃত্যুৰ পণ যুঁজি আছে সেই নিৰীহ যুৱকসকলক উচিত চিকিৎসা আৰু সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব অন্যথা আমি যি ধৰণে সেই সমগ্ৰ অসম জুৰি অসম অৰুণাচল সীমান্তত যি ধৰণে TMPK নেতৃত্বত আমি অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সেই কাৰ্যসূচী যেতিয়ালৈকে আমাৰ দাবীসমূহ সম্পূৰ্ণ নহ'ব ফুলফিল নকৰিব তেতিয়ালৈকে আমাৰ এই পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব এই সময় আমাৰ সেই এটা খুব চিন্তনীয় বিষয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে অসমৰ এজন দক্ষ শক্তিশালী মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে আৰু আমি অসমৰ মানুহেও আমি এজন শক্তিশালী মুখ্যমন্ত্ৰী বুলি আমি অভিহিত কৰোঁ কিন্তু সেইগৰাকী শক্তিশালী মুখ্যমন্ত্ৰীয়ে আজি অৰুণাচল গভমেণ্টৰ লগত আলোচনাৰ কাৰণে আগবাঢ়িব যাব পৰা নাই অৰুণাচল গভমেণ্টক বাধ্য কৰাব পৰা নাই তেতিয়াহ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আমাৰ সন্দেহ হয় তেখেতৰো ক'ৰবাত দুৰ্বলতা আছে নেকি যিহেতু তেখেত এজন দক্ষ মুখ্যমন্ত্ৰী অসমৰ নিৰীহ যুৱকক হত্যা কৰিছে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছে গতিকে আজি এই ঘটনাটো যদি অসমত হোৱাহেঁতেন অসমৰ ল'ৰাই যদি অসমৰ যুৱকে যদি অৰুণাচলী যুৱকক যদি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰাহেঁতেন আজিৰ তাৰিখলৈকে এগৰাকী যুৱকো বাহিৰত মুকলি আকাশৰ তলত ঘূৰি থাকিব নোৱাৰিলেহেঁতেন অনতি বিলম্ব লগে তৎকালীনভাৱে জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন কিন্তু ইয়াৰ পৰা আমি গম পাইছোঁ
তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ৰবাত নহয় ক'ৰবাত দুৰ্বলতাৰ প্ৰকাশ পাইছে। গতিকে তেখেতক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, অতি শীঘ্ৰে অৰুণাচল গভমেণ্টৰ লগত পেমা খাণ্ডুৰ লগত আলোচনাত মিলিত হৈ গোটেই মীমাংসা সমস্যাটো সমাধানৰ এটা সূত্ৰ উলিয়াব বুলি আমি দাবী জনাইছোঁ।